নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ভিডিঅ'ত ইংৰাজী ব্যাকৰণৰ টেন্সৰ প্ৰেজেণ্ট টেন্সৰ যি প্ৰেজেণ্ট ইনডিফিনাইট টেন্স তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত মই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰটো জানি লওঁ। কেনেকুৱা ধৰণৰ বাক্য দেখা পালে আমি গম পাম যে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়। বৰ্তমান সময়ত কোনো কাম হৈ থকা অৰ্থাৎ চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। বৰ্তমান সময়ত কোনো কাম চলি থকা বুজাব লাগিব, তেতিয়াহ'লে আমি সেই বাক্যটো গম পাম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। এতিয়া আমি ইয়াৰ গঠনৰ বিষয়ে জানিলোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন: ছাবজেক্ট, তাৰ লগত এম ইজ আৰ, ইয়াৰে যিকোনো এটা আহিব। তাৰপিছত ভাৰ্বৰ লগত মূল ভাৰ্বৰ লগত ING যোগ হ'ব, প্লাছ অবজেক্ট, বাকী যি থাকি যায় শেষত এক্সটেনশ্যন। এতিয়া আমি উদাহৰণৰ সৈতে বুজি ল'ম। তাৰ আগতে মই এটা বস্তু দেখুৱাই দিছোঁ। ইয়াতে এম কেতিয়া ব্যৱহাৰ হ'ব, ইজ কেতিয়া ব্যৱহাৰ হ'ব আৰু আৰ কেতিয়া ব্যৱহাৰ হ'ব। তো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এম, প্লুৰেল নাম্বাৰৰ লগত আৰ, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আৰ, প্লুৰেল নাম্বাৰৰ লগত আৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ইজ আৰু প্লুৰেল নাম্বাৰৰ লগত আৰ ব্যৱহাৰ হয়। তো কেনেকৈ ব্যৱহাৰ হয় এম ইজ আৰ তাৰ বিষয়ে মই ধুনীয়াকৈ টু বি ভাৰ্বৰ ৰূপৰ ওপৰত ধুনীয়াকৈ এটা ভিডিঅ' আপলোড কৰিম। সেই ভিডিঅ'টো চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা কিদৰে কাৰ লগত এম, কাৰ লগত ইজ আৰু কাৰ লগত আৰ ব্যৱহাৰ হয়। তো ইয়াৰ এই ভিডিঅ'টোৰ পিছতে মই নেক্সট ভিডিঅ'ত তাৰ বিষয়ে সেই ভিডিঅ'টো আপলোড কৰি দিম। তো তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা। তো ব'লা আমি এতিয়া উদাহৰণৰ সৈতে বুজি লোৱাৰ চেষ্টা কৰোঁ। প্ৰথম উদাহৰণটো ইয়াতে, মই ভাত খাই আছোঁ, অৰ্থাৎ বৰ্তমান সময়ত চলি আছে। মই ভাত খাই থকা কামটো শেষ হোৱা নাই, বৰ্তমান সময়ত মই ভাত খাই আছোঁ। গতিকে কোনো এটা কাম যদি চলি থকা বুজায় বৰ্তমান সময়ত, তেতিয়া আমি গম পাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। এতিয়া গঠন অনুসৰি ছাবজেক্ট আই, এম ইজ আৰৰ এম আহিল, ইট ভাৰ্ব, তাৰ লগত ING যোগ হ'ল আৰু অবজেক্ট ৰাইচ, গতিকে আই এম ইটিং ৰাইচ। 2 নম্বৰ উদাহৰণটো, সিহঁতে ফুটবল খেলি আছে। সিহঁতে ফুটবল খেলি আছে অৰ্থাৎ বৰ্তমান সময়ত ফুটবল খেলাটো সিহঁতৰ চলি আছে। এই ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব। ঠিক তেনেকৈ সিহঁতে ছাবজেক্ট হৈছে দে, দেৰ লগত আৰ হয়, প্লে, তাৰ লগত ING প্লেয়িং, অবজেক্ট ফুটবল। ঠিক তেনেকৈ 3 নম্বৰ উদাহৰণটো, তেওঁ গান গাই আছে। ইয়াতে ছাবজেক্ট হৈছে তেওঁ, হিৰ লগত আহিল ইজ, চিং, গান গোৱাৰ ভাৰ্ব চিং, ING ছিংগিং, গানৰ ইংলিছ ছং। 4 নম্বৰ উদাহৰণটো চোৱা, তুমি কবিতা লিখি আছা। তুমি কবিতা বৰ্তমানে লিখি আছা, লিখি থকাটো তোমাৰ চলি আছে, তুমি কবিতা লিখি আছা, গতিকে ইউ আৰ ৰাইটিং পয়েম। ছাবজেক্ট তুমি, ইউৰ লগত আৰ আহিল, লিখা ভাৰ্ব হৈছে ৰাইট, ৰাইটৰ লগত ING ৰাইটিং, কবিতা পয়েম। নেক্সট উদাহৰণটো চাই লওঁ আমি। ৰামে বহি আছে। ৰামে বৰ্তমান বহি আছে, বহা কাৰ্যটো বৰ্তমান চলি আছে, গতিকে ৰাম ছাবজেক্ট, ৰামৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিহেতু ইজ আহিল, বহাৰ ভাৰ্বটো হ'ল চিট, চিটৰ লগত ING চিটিং, ৰাম ইজ চিটিং। 6 নম্বৰটো, সীতাই নাচি আছে। সীতাই নাচা কামটো বৰ্তমানে চলি আছে, ছাবজেক্ট সীতা, সীতাৰ লগত ইজ আহিল, ডেন্সিং, ডান্স হৈছে ভাৰ্ব, ডান্সৰ লগত ING ডান্সিং। তো এইটো আছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ, গঠন, লগতে কেইটামান উদাহৰণ। নেক্সট ভিডিঅ'ত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।